হেল্ল' গাইজ গুড মৰ্ণিং। মোক এই লগৰজনে ক'লে মানে আমাৰ য'ত আছোঁ আমাৰ পিছফালে মানে নীলগাই ওচৰলৈ আহিছে বুলি ক'লে ইয়াৰ ঘৰৰ মানুহে, আৰু মোৰ লগৰজনে ক'ব আহিলে। গতিকে মই শুই আছিলোঁ, ইয়াত মানে গৰম কাৰণে অলপ টোপনি মৰাত অলপ হেৰি হয়। আৰু মই নীলগাই ওলাইছে নে মই ওপৰৰ পৰা এনেই চাই দিওঁ কিমান দূৰলৈ। এয়া দৰ্জাখন খোলোঁ। এয়া এই জংঘলৰ ফালে ওলাইছে বুলি কৈছে, এই জংঘলৰ ফালে নীলগাই। গতিকে মই যাব চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে এতিয়া, আৰু মনে মনে যাব লাগিব। ইয়াত জংঘলৰ ফালে গৈ আছোঁ। এইটো আমাৰ ঘৰটো আছিলে আমি থকাটো, এতিয়া ফালে গৈ আছোঁ। এতিয়া গৈ আছোঁ ইফালেদি, আৰু মনে মনে গৈ যাব লাগিব। এইবিলাক হ'ল এইফালে ৰাজস্থানৰ জংঘল বুলি কয়, তাৰমানে ৰাজস্থানৰ হাবি। এইটো ফালে ওলাইছে বুলি কৈছে, এইটো ফালে ওলোৱা কথা কৈছে। এইটো ফালে আমি যাব লাগিব। এই ৰাস্তাটোৱেদি যাই আছোঁ, এয়া আহি আছোঁ যাবৰ বাবে। তলেদি পঠাব লাগিব জংঘল। আৰু চাওক আমি ক'ত আছিলোঁ, সেইটো ঘৰটো। এয়া জংঘল, এয়া জংঘলৰ ফালে আহি আছোঁ। এয়া জংঘলৰ ফালে গৈ আছোঁ। জংঘল আৰু দেখিছে এইবোৰ পূৰা কাইট হয়। এইবোৰ এনেকুৱা ধৰণৰ দেখিলে জোপোহা এই গছ দেখিলে আপোনাৰ জানিব চব এইবিলাক হ'ল কাইট। একদম কাইট নোহোৱা গছ ইয়াত নায়েই, চব কাইট আছে। এইবোৰ চাওক, এইবোৰ পূৰা কাইট। যিমান জোপোহা হেৰি আছে এইবোৰ চাওক, চবফালে দেখাইছে এইবোৰ চব কাইট থকা, এইবোৰ চব কাইট থকা গছ। এয়া এইবোৰ দেখিছে, এইবোৰ কাইটৰ অবিহনে মানে ইয়াতে গছ নাই। তাৰমানে ইয়াতে 3টামান প্ৰকাৰৰ গছ আছে। এইবোৰ হ'ল এইটো জোপোহা গছ, এয়া জোপোহা কাইটা গছ। আৰু হ'ল এটা ইয়াত তেতলি গছৰ দৰে, তেতলি গছৰ দৰে পাত। এনেকুৱা ধৰণৰ 2-3টা মানে গছৰ হেৰি দেখা পোৱা যায়, বাকী দেখিবলৈ পোৱা নাযায়। এতিয়া জংঘলৰ ফালে আৰু মনে মনে থাকোঁ, মনে মনে থাকোঁ। এই আগলৈ গৈ আছোঁ, দেখাব আপোনাৰ। হেল্ল' গাইজ, আপোনালোকক মই এতিয়া নীলগাই দেখাব বিচাৰি আছোঁ, কিন্তু জুম কৰি দেখাব চেষ্টা কৰি আছোঁ। এইকেইটা আছে নীলগাই। এইয়া নীলগাই দেখিছে আপোনালোকে, এইয়া বহুতকেইটা আছে। এইয়া পোৱালিসহ বহুতকেইটা আছে। ওচৰত গ'লে দৌৰিব, সেইকাৰণে মই অলপ আঁতৰৰ পৰা তুলি আছোঁ। মই অলপ জুম কৰি দেখাই আছোঁ আপোনালোকক নীলগাই, মানে মই মোবাইলতে তুলি আছোঁতো। এইয়া দৌৰিছে, সেইবোৰ দৌৰিলে গৈ আছোঁ দেখাবৰ কাৰণে। এইবোৰ বহুত এসোপা আছে নীলগাই ইয়াতে, এইবোৰ 20টামান আছে, দেখাব গৈ আছোঁ। বহুত এসোপা আছে, চাবা। এইবোৰ আপোনালোকে দেখিছে, এইবোৰ নীলগাই। এইবোৰ ৰাজস্থানৰ নীলগাই। এইখিনি হ'ল কমপ্লিট জংঘল। এই চাওক, এইখিনি মানে ৰাজস্থানৰ মানে মৰুভূমিৰ মাজৰে মানে এটা জংঘল বুলি কয় সিহঁতে। এই চাওক কিমান আছে নীলগাই, দেখাই আছোঁ।
কুকুৰে লৰাইছে নগৈ আজি কুকুৰে লৰাইছে চা আই চা কুকুৰে লৰাইছে সিহঁতক সেইবোৰ দেখাই আছোঁ তাৰমানে আমি ৰাতিপুৱা ফুৰিব আহিছিলোঁ ৰাতিপুৱা ঠাণ্ডা কাৰণে বহুত আহিছে নীলগাই এই কুকুৰে খেদি আছে সিহঁতক এইয়া সেইবোৰ হ'ল নীলগাই পূৰা দৌৰিছে একদম ঘন জংঘলৰ ফালে গৈ আছে এনেকুৱা সেই এৰিয়াকে সিহঁতে বহুত জংঘল বুলি কয় মানে মই ইমান ওচৰত গৈ দেখাব নোৱাৰিলোঁ মানে সিহঁতে পলাই গ'ল আপোনালোকে গমে পাইছে হেৰি কিন্তু মানে আপোনালোকে এতিয়া নীলগাই বুলি ক'লে আপোনালোকে চিনি নাপাব গুগলত মাৰিব কিবা মাৰিত আপোনালোকে চাব কাৰণ মই একেবাৰে ওচৰত যাব বিচাৰোঁতে সিহঁতে শব্দ শুনি বহুলৈ দৌৰিলে মানে একচুৱেলি নীলগাই বুলি ক'লে হৰিণ শিং নোহোৱা হৰিণটো সেইটো হ'ল নীলগাই বুলি কয় আৰু আপোনালোকে মানে ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব।